हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ মোৰ পিছে ভালেই দেই বহুত দিনৰ মূৰত লং ভিডিঅ' এটা লৈ আহিছোঁ যেহেতু আজিকালি মই ভিডিঅ' বনাবলৈ মনেই নাযায় একদম মোবাইল পিটিকি থাকিবলৈ মন নাযায় আৰু ভিডিঅ'বোৰ কৰি থওঁ কিন্তু মানে লগাবলৈ মন নাযায় এফালে এডিট কৰি থাকিবলৈ একদম সময়ে নাপাওঁ আৰু পিছে সময়ো কম হৈছে মই আজিকালি সময়ো নোপোৱা হ'লোঁ দোকান খোলাৰ পৰা এইপিনে পোৱালি দেখিছেনে ৰাতিপুৱা 3টা বজাত 4টা বজাত আমি সকলো গৈ আছোঁ নগাঁৱলৈ বুলি যিহেতু মৃত্যুঞ্জয় মন্দিৰলৈ বুলি আমি গৈ আছোঁ সকলো বাহঁতৰ গাঁৱৰ মানুহ আমি সকলো গৈ আছোঁ এইফালে দেখিছেনে আজিকালি বাইপাছৰ ৰাস্তাবোৰ ইমান ধুনীয়া নহয় গৈ ভাল লাগে তাৰপিছতে পোহৰে হ'ল বাৰু গৈ পাওঁতে মানে 4টা বজাত ওলাই গৈছোঁ আমি তাত গৈ মেলি প্ৰায় 10টা নবজাৰ আগত পাই গৈছোঁগৈ এইপিনে ভাগিনটোৱে পৰা ডিঙি মেলি চাই গৈছে এইফালে দেখিছেনে বাৰু সকলোৱে চাগে মন্দিৰভাগৰ বিষয়ে জানি হালদিবাৰী বুঢ়ীআই মন্দিৰ ইয়াত বোলে জাগ্ৰত মন্দিৰ এই শিলভাগ হেনো বোলে বহুত জাগ্ৰত হয় সেয়ে সকলো গাড়ীয়ে ইয়াত ৰখাই সেৱা এটা কৰি যায় আমিও সেৱা এটা কৰি ল'লোঁ সকলোৱে নামি মেলি আৰু মনটোও ভাল লাগিলে যিহেতু মই ইউটিউবত পাই আছিলোঁ বা ফেচবুকত পাই আছিলোঁ বৰ্ষানী বাৰু এবাৰ দিছিলে সেয়ে এবাৰ আমি দেখিলোঁ তাৰপিছতে সেৱা ভাগো কৰি ল'লোঁ তাৰপিছতে আমি গৈ পাই গ'লোঁ জয় শিৱ বাবা মানে মৃত্যুঞ্জয় মন্দিৰ মানে গৈ পালোঁ ইমানেই ধুনীয়া পৰিৱেশ আমি মানে তলতে চাকি জ্বলাবলৈ দিয়ে দেই তাতে চাকি জ্বলাই আহিলোঁ তাৰপিছতে ওপৰত নিৰ্মালি দিয়ে আৰু অৰিহণা দিওঁ বুলি কয় ওপৰত দিব পাৰে কিন্তু সকলোৱে যে অকণমান ভয়ে খোজকাঢ়িছে কেলৈ জানেনে আমি যেতিয়া সোমাই তাত গৈ পাইছোঁগৈ তেতিয়া খুব কিনকিনীয়া বৰষুণ দিলে কিনকিনীয়া বৰষুণ দিওঁতে যে আৰু বেছি ভাল লাগিলে দেখিবলৈ কিন্তু একদম তলটো কিন্তু বহুত পিছল হৈ গ'ল আৰু লগালগ তাত চাফা কৰা মানুহ আছেই বাৰু লগালগ এইবোৰ পানী চানী মাৰি চাফা কৰিয়েই দিছে হ'লেও সৰু ল'ৰা ছোৱালীৰ কাৰণে অকণমান ভয় যিহেতু টাইচ নহয় জানো সেয়ে চব সাৱধানে খোজকাঢ়িবলগীয়া হৈছে তাৰপিছতে দেখিবলৈ যে বহুত ধুনীয়া এইপিনে সৰুকৈ চুইমিং পুলৰ লেখীয়া দুটা পানী হেৰি থৈ দিছে পুখুৰী লেখীয়া দেখিছেনে বাৰু তাতে মাছ নতুনকৈ মানে মেলিছেহে হ'বলা সৰু হৈ আছে মাছবোৰ এইবোৰ দেখিছেনে বোলো দেখাই দিওঁ অকণমান ভিডিঅ' কৰি আৰু সৰু কাছও আছিলে মানে কৰিছিলোঁ ভিডিঅ' ইমান স্পষ্টকৈ নোলালে কাছটো ইমানে অকণমান দূৰত আছিলেগৈ হচাই পৰিৱেশটো বহুতেই ধুনীয়া আৰু দেখিও ভাল লাগিছে আৰু গৈও ভাল লাগিলে বহুত ভাল লাগিলে মানে কি ক'ম আৰু এনেও ভগৱানৰ তাত গ'লে ভালেই লাগে বাৰু কিন্তু ইয়াত অকণমান বিশেষ বেলেগকৈ ভাল লাগিলে বহুত ধুনীয়া পৰিৱেশ আৰু বহুত মানে ডাঙৰ আৰু তলত প্ৰসাদ দিয়ে ওপৰত নিৰ্মালি দিয়ে তাৰপৰা ফটো দিয়ে ধুনীয়াকৈ আমি সেৱা কৰি তাৰপিছত দেখিছেনে যিমান মানুহ হ'লেও মানে মানুহ মানে ধুনীয়াকৈ থাকিব পাৰে মানে বহুত ভিৰ হৈ গ'লেও একো নাই মানে চাৰিওফালে থাকিব পাৰে তাৰপৰা তাতে এখন হোটেল আছিলে তাতে আমি বোলো কিবা এটা খাই লওঁ বুলিকৈ অৰ্ডাৰ দিছিলোঁ ৰুটিকে খাওঁ যিহেতু সকলোৱে বৰদোৱা থানতো আকৌ সোমাম বুলি ক'লে সোনকালে পালোঁগৈ কাৰণে তাৰপিছত সেইটো কাৰণে ভাত কোনো নাখালোঁ ইয়াত ৰুটিকে খাই ল'লোঁ তাৰপিছত মই পিছে বৰদোৱা থানত নোসোমালোঁ সেইবাবে মই ভিডিঅ'টো দিবলৈ নহ'লে মই তাৰপৰাই কিবাকিবি অলপ বাহিৰৰ পৰাই কিনিলোঁ সেৱা কৰিলোঁ সেইটো কাৰণে মই নোসোমালোঁ মানুহজনেও চুৰিয়া পিন্ধিব লাগিব বুলি ক'লে সেইটো কাৰণে আমি তাত সোমোৱা নহ'লে বাহিৰতে ফুৰিলোঁ অকণমান তাৰপিছতে সেই আহোঁতে সকলোৱে অকণমান ভাগৰ লাগিছে কাৰণে টোপনি মাৰি আহিছিলে মানে নাই পামগৈ এতিয়া অকণমান নাচি মেলি এনজয় কৰি যাওঁ বুলি ভাবিলোঁ এইপিনে দেখিছেনে ভণ্টিজনীয়ে মই বোলো অকণমান নাচি মেলি এনজয় কৰি যাওঁ আকৌ মাজে আকৌ জুবিন দা ভাগৰ নিয়ম কৰাও পাই আহিছোঁ ন তেতিয়া আকৌ মনটো বেয়া লাগি যায় পিছে আমি জুবিন দা গানতে সকলোৱে নাচি বাগি আহিছোঁ দেই বেলেগ গানচোন আজিকালি শুনিবই মন নাযায় জয় জুবিন দা আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে ভিডিঅ'টো লাইক